মোৰ কথা কোৱা মাজত কি ফটো লগাইছ আপুনি কি ফটো লগাইছ তই ফটোৱা নেকি ৰূপতে কবি তই ফটোৱা প্লিজ কম মহোদয় ফটোৱা চালা একবিংশ শতিকাৰ এই তৃতীয়টো দশকৰ আৰম্ভণিৰ সময়ছোৱাত এয়া আমাৰ জনপ্ৰতিনিধিৰ স্বৰূপ, এয়া আমাৰ বিধায়কৰ চৰিত্ৰ, এয়া আমাৰ ৰাজনীতিকৰ ভাষা আৰু আমি এনেকৈ পৃথিৱীৰ আধুনিক সভ্যতাত নিজকে এটা উন্নত জাতি, ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ নাগৰিক হিচাপে চিনাকি দিবলৈ চেষ্টা কৰি আছোঁ। আৰু এইসকলে আমাক নীতি শিক্ষা দিয়ে, নৈতিকতা শিকায় আৰু এইসকলে আমাৰ আইন কানুন প্ৰস্তুত কৰে। এইবিলাক মানুহৰ চৰিত্ৰ স্বৰূপ দেখিয়ে চাগে কোনোবাই কাহানিতেই কৈছিল যে গণতন্ত্ৰত এই বিধানসভা লোকসভাবিলাক গাহৰিৰ গঁৰাল বুলি কৈছিল। আমি কোৱা নাই, বিখ্যাত মনীষীয়ে কৈছিল। আৰু কিয় কৈছিল? আমাৰ অসম বিধানসভাৰ এনেধৰণৰ কাম কাজ কৰা বিধায়কসকলে এবাৰ নিজক সোধা উচিত। গাহৰিৰ গঁৰাল বুলি কোৱা কথাষাৰ এওঁলোকে বাৰু 100% সত্য বুলি প্ৰমাণিত কৰিছে নেকি? আপুনি এজন সৎ মানুহ, আনুষ্ঠানিক শিক্ষা আৰু বাস্তৱ জীৱনৰ ব্যৱহাৰিক শিক্ষাৰে এজন পৰিপূৰ্ণ ব্যক্তি। বৰ্তমানলৈকে জীৱনৰ সকলো দিশতে সফল। সমাজৰ কাৰণে বৰ্তমানৰ তথাকথিত নেতাবোৰতকৈ বিচক্ষণ। আপোনাৰ যোগ্যতাও আছে আৰু আপোনাক আপোনাৰ অঞ্চলৰ ৰাইজে ভাল পায়। সমাজৰ প্ৰতি আপোনাৰ কিবা এটা কৰাৰ প্ৰবল হেঁপাহ থাকিলেও নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিত নিজে আগবাঢ়ি যাব নোৱাৰিব, যদিহে আপোনাৰ ওচৰত কোটি টকা নাই। প্ৰায়ে সামাজিক মাধ্যম, বাতৰি কাকতত শুনিবলৈ পাই থাকোঁ, বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইমান কোটি টকাৰ দৰকাৰ, লোকসভাত সিমান কোটি, পঞ্চায়তত ইমান লাখ টকা লাগিব। প্ৰকৃততে কথাটো সঁচাও। নিৰ্বাচন খেলা প্ৰায় সংখ্যক লোকেই ধনাঢ্য ব্যক্তিয়েই হয় আৰু ৰাজনৈতিক দলবোৰেও আৰ্থিকভাৱে ক্ষমতাশালী লোকসকলকহে অগ্ৰাধিকাৰ দিয়ে। বেছিভাগেই অন্যান্য যোগ্যতাৰ ওপৰত গুৰুত্ব নিদিয়ে। ফলত বিধানসভা বা লোকসভাত গুণৰ বলত নহয়, ভৰি চেলেকা লোকেহে সকলো ঠাইতে সুবিধা পায়। বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰত ইহঁত না কাৰোবাৰ বিশ্বস্ত হয়, না কাৰোবাৰ আপোন মানুহ। ইহঁত হ'ল চূড়ান্ত সুবিধাবাদী আৰু মেৰুদণ্ডহীন মানুহ। ইহঁতৰ মাজত বিবেক, বুদ্ধি, মানৱতা, মূল্যবোধ বুলিবলৈ একোৱেই নাথাকে। তথাপি ইহঁত ক্ষমতাত থাকে, কাৰণ ক্ষমতাত থকা দললৈ সুবিধাবাদী পাখি লগাই দীঘলীয়া জাপ মাৰে। কিন্তু আমি মনে মনে থাকিব নোৱাৰোঁ। আমি সকলোৱে এই সমস্যাৰ কথা জানিব লাগিব আৰু কথা ক'ব লাগিব। আমি এনে বেয়া নেতাসকলক চিনি পাব লাগিব আৰু তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাব লাগিব। আমি এনে নেতা বিচাৰিব লাগিব যিসকলে আমাৰ সমাজৰ বাবে ভাল কাম কৰে। ধনসৰ্বস্ব নেতা মানে যিসকলে ধনক অগ্ৰাধিকাৰ দিয়ে। তেওঁলোকৰ বাবে টকাই মেইন। যি নেতাই জনসাধাৰণৰ ধন আত্মসাৎ কৰে, যাক আমি দুৰ্নীতি বুলি কওঁ। এইকাৰণে স্কুল, হাস্পতাল বা ৰাস্তাৰ বাবে প্ৰয়োজনীয় টকা নাথাকে। ফলত দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে, ভাল চিকিৎসা নাপায় আৰু ধনী দুখীয়া মানুহৰ মাজত পাৰ্থক্য বাঢ়ি যায়। আমি সাধাৰণ মানুহে সমাজৰ ভালৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰোঁ। প্ৰথমতে, সঠিক নেতা বাছি লোৱা। আমি ভোট দিওঁতে সাৱধান হ'ব লাগিব। যিসকলে সমাজৰ উন্নতিৰ বাবে কাম কৰে আৰু দুৰ্নীতিৰ পৰা দূৰত থাকে, তেওঁলোকক বাছি ল'ব লাগিব। দ্বিতীয়তে, দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা। যদি আমি কোনো নেতা বা বিষয়াক অন্যায় বা দুৰ্নীতি কৰা দেখোঁ, তেন্তে আমি মনে মনে থাকিব নোৱাৰোঁ। প্ৰতিবাদ কৰি সেই কথা সকলোৰে আগত তুলি ধৰিব লাগিব। আমাৰ সমাজ আমাৰ হাততেই আছে। যদি আমি সজাগ হওঁ, সঠিক পদক্ষেপ লওঁ আৰু একেলগে কাম কৰোঁ, তেন্তে আমি এখন ভাল সমাজ গঢ়ি তুলিব পাৰিম। যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেন্তে ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, ধন্যবাদ।